নিৰ্দেশনা আছিল প্ৰতিখন জিলাত এগৰাকী আৰক্ষী বিষয়া বা কনষ্টেবল হওক তেওঁলোকে 3 বছৰতকৈ বেছি এই ঠাইত একত্ৰিত থাকিব। নহয় আপুনি এইটো ভুল বুজিছে। ডাইৰেকশ্যনটো এইটো আছিলে যে ছিনিয়ৰ লেভেলত ডিষ্ট্ৰিক্টত থাকিব নোৱাৰে আৰু জুনিয়ৰ লেভেলত এটা থানাত পুলিচ কনষ্টেবল হেড কনষ্টেবল ইত্যাদি লেভেলত এটা থানাত 3 বছৰতকৈ বেছি থাকিব নোৱাৰে। আপুনি কথাটো এটা বুজিব লাগিব যে কনষ্টেবল লেভেলত যিখিনি মানুহ ইণ্ডাক্ট হয় এইখিনি তেওঁলোকক আমি তেওঁলোকৰ হোম ডিষ্ট্ৰিক্টৰ পৰা বহুত দূৰত পঠাই দিলে উচিত নহয়। হিষ্টৰিকেলি কনষ্টেবলছসকলে ডিষ্ট্ৰিক্টত ৰিক্ৰুট হৈছিলে আৰু ডিষ্ট্ৰিক্টতে পষ্টিং হৈছিলে। এতিয়া যোৱা কিছু বছৰ ধৰি এনেকুৱা হ'ল যে ৰিক্ৰুটমেণ্ট চেণ্ট্ৰেলি হোৱা আৰম্ভ কৰা হ'ল, কিন্তু তেওঁলোকৰ যিটো তেওঁলোকৰ ৰুটছৰ লগত যিটো কানেকশ্যন আছে প্লাছ যিটো আমি তেওঁলোকক সা সুবিধা নে পে স্কেল আমি যিটো দি আছোঁ তেওঁলোকক বহুত দূৰত পষ্টিং কৰিলে বহুত অসুবিধা হয়। আপোনালোকে এই কথাটো সদায় মনত ৰাখিব যে পুলিচ ইজ পাৰ্ট অফ দ্য ছিষ্টেম আৰু আমি সদায় চেষ্টা কৰি আছোঁ যে গ্ৰেড 3 গ্ৰেড 4 ইকুৱেলেণ্ট আমাৰ যিখিনি আছে তেওঁলোকক আমি যিমানখিনি পাৰে ঘৰৰ ওচৰত পষ্টিং দিব পাৰোঁ। চ' constable, head constables, except where there is a specific allegation against them, there is no direction from the Honorable Chief Minister to post them out of the district, except where there is a complaint. Sub-inspector, there is a time limit, I think if I'm not mistaken, 6 years or 7 years, something like that they cannot stay in a district. But yes, in any police station, not more than 3 years. And at senior levels, 3 years in a district. মানে আপুনি ক'লেতো নহ'ব কাৰণ মই এইটো ৰিপৰ্ট ৰেগুলাৰলি লৈ আছোঁ। চ' মোৰ তাত ৰিপৰ্ট তেনেকুৱা অহা নাই। যদি আপোনাৰ তাত কিবা স্পেচিফিক আছে আপুনি পঠাই দিয়ক, আমি চেঞ্জ কৰি দিম। উই আৰ কমিটেড টু দেট। চি constable is staying in a place for 4 years or 5 years or 3 years. How does it matter to police headquarters? Police headquarters has a policy, and if policy has not been followed, we will take action. এটা কথা আপোনাক কৈছোঁ, মানে there may be 4%, 5% or whatever percentage that you think that policemen are bad, but not all policemen are bad. So please don't target the entire police community. Every policeman is not bad, and my personal experience is that 90-95% policemen are extremely good human beings. There may be 5%, 5%, 6%, 7% বেয়া হ'ব পাৰে, কিন্তু সেইটো কাৰণে আমি সবক টাৰ্গেট কৰিব নোৱাৰোঁ। আপুনি যদি যিখিনি আমাৰ জুনিয়ৰ লেভেলৰ আমাৰ বিষয়া কৰ্মীসকল আছে তেওঁলোকৰ যদি আপোনালোকে কথাটো চিন্তা কৰে, তেওঁলোকৰোতো মাটিৰ লগত জড়িত হৈ থকা মানুহটো কিমান ঘৰৰ পৰা দূৰত পঠাই দিব। দুই এটা ভুল কৰিছে আমি একশ্যন লৈছোঁ, আমিতো কোনো নোৱাৰে য'ত আমি একশ্যন লোৱা নাই। যোৱা 1 বছৰ আমি প্ৰত্যেক কেছত ষ্ট্ৰিক্টেষ্ট পচিবল একশ্যন লৈছোঁ, কিন্তু পুলিচৰ মানুহক আপুনি সদায় মানুহ হিচাপে গণ্য কৰিব, মানুহ হিচাপে ভাবিব, আৰু যাৰ ভুল নহয় তাক টাৰ্গেট নকৰিব। এইটো মোৰ আপোনাৰ কৰবদ্ধ প্ৰাৰ্থনা, কাৰণ এজ এ কমিউনিটি, এজ এ গ্ৰুপ, প্লিজ ডোণ্ট টাৰ্গেট পুলিচ। কোনোবা ভুল কৰিছে, ইউ টেল মি, ইভেন ইফ আই কমিট এ মিষ্টেক, টেল মি, I will request the Honorable Chief Minister to take action against me. কিন্তু য'ত ভুল কৰা নাই, প্লিজ ডোণ্ট টাৰ্গেট। আফটাৰ অল মই নাজানো আপোনালোকে দেখিছে নাই, বাট এভৰি পুলিচমেন ইজ ৱৰ্কিং নট লেছ দেন 14-15 hours a day. আমি ইমান চেষ্টা কৰিছোঁ, কিন্তু তাতকৈ আমি কমাব নোৱাৰোঁ। ইউ হেভ টু আণ্ডাৰষ্টেণ্ড ডেট অলছ'। বহুত কষ্ট কৰি আমি কৰিছোঁ। মই মানিছোঁ যে কিছুমান বেয়া, কিন্তু তাৰ কাৰণে 100% পুলিচক আপুনি ক্ৰিটিচাইজ কৰিব, বেয়া কৰিব, এইটো উচিত নহয়, জাষ্টিফাইড নহয়। তেওঁলোককো আপুনি মানুহ হিচাপে গণ্য কৰক। দে আৰ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য ছ'চাইটি, এণ্ড most of the police officers and men are doing much more than what is expected of them for the safety of society.